হাই ফ্ৰেণ্ডছ, এইজনী আজি লাষ্ট দিন আৰু ঘৰত থকা এজনী বুক হৈ গ'লগৈ, এডভান্স দি থৈ গৈছে। আজি অহাকালি লৈ যাবগৈ। খালি দামটো বহুত কম পালোঁ। এতিয়া 20-22ৰ ওপৰত পাব লাগিছিলে, 18,500হে পালোঁ। এতিয়া উপায় নাই, দি দিলোঁ। বজাৰখনো এতিয়া বেয়া হৈ আছে, ডাঙৰ ভালেখিনি হৈছে। এতিয়া দানা দি থৈ দিছিলোঁ। ইহঁতৰ কমাৰ্চিয়েল ফিড এতিয়া এই দুটাৰ এটা প্ৰব্লেম আছে। ইহঁতক পানী খাবলৈ দিছোঁ, সেইটো তাত হাগি থ'ব। পানী খোৱা জেগাত ইহঁতে হাগি থয়, এইটো এটা প্ৰব্লেম আছে। সেইটো বস্তাটো খেৰ সোমাই দিছিলোঁ শুবলৈ, ফালি অৱস্থা নাইকিয়া কৰি পেলাইছে। এজনী প্ৰথম এইবাৰ ভেটেনাৰ কৰিবলৈ হ'লে মাইকী গাহৰি নানো। বেপাৰী বহুত আপোনাৰ দিগদাৰ কৰে মাইকী গাহৰি হ'লে। এইজনী 18,500তে দি দিলোঁ আৰু